বৰ্তমান বাজিছে 7টা আৰু কালি বেছিকৈ বৰষুণৰ কাৰণে বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু এতিয়া আছোঁ য'ত হোটেল ৰুমত আৰু এই বেলকনিৰ পৰা যিটো ভিউ ন সঁচাকৈ মজা আৰু বৰ্তমান যাম আমি ফিফি ফলছ আৰু কাংচুৰি ফলছ তাৰপিছত ষ্টে কৰিম চাগে মাউলিং লগত চ' ইমানখিনি পৰা আপোনালোকক দেখাই যাম বাকী বৰষুণৰ কাৰণে হয়তো ভিডিঅ' কৰিব নোৱাৰোঁ সেইটো কাৰণে অকণ প্ৰব্লেম হয় বাকী ফাৰ্ষ্ট যাম ফিফি ফলছ কাৰণ ফিফি ফলছ ইয়াৰ পৰা ফাৰ্ষ্ট পায় তাৰপিছত আমি কাংচুৰি যাম বাকী কেনেকুৱা কি হয় আপোনালোকৰ ৰাস্তাত দেখাই যাম বলক এইটো আমি ফাৰ্ষ্ট ডে ষ্টে কৰা হোটেল ৰুম পুলিচ বজাৰৰ পৰা অকণমান আঁতৰত লৈছোঁ সেইকাৰণে অকণ ৱেডাৰটো অকণ নেচাৰেল পাইছোঁ চ' এয়া বেলকনিৰ পৰা এইটো ভিউ বহুত ধুনীয়া বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ আগত আছিলে খাচী পাহাৰ আজি যাম আমি জয়ন্তীয়া পাহাৰ একচুৱেলি কথাটো এনেকুৱা নিচিনা আমি যিখিনি দেখালোঁ কালি তাত বৰষুণৰ কাৰণে বহুত দেখাব পৰা নাই আজি জয়ন্তীয়া হিলত দেখাম যিখিনি ৱাটাৰফল আছে তাত কি আছে বাকী ৰাস্তাটো বহুত মজা জোঁৱাই হৈ পেলাই আহিব লাগে আৰু জোঁৱাইৰ প্লেচটো ৰাইজৰ কি আছিলে কেনেকুৱা পায় আমি বৰ্তমান পালোহি হোটেলৰ পৰা ওলাই পেলাই একচুৱেলি হোটেলখন আমি ভাল জেগাতে লৈছোঁ যদি মেইন পুলিচ বজাৰ লোৱা নাছিলোঁ ত' সেই হোটেলৰ পৰা আমি এটা ফ্ৰী ৰাস্তা পালোঁ আৰু ৰাস্তাটো অলপ আহি ইমানেই ধুনীয়া ৰাস্তা চ' পাইন গছ আছে পাইন গছৰ মাজে মাজে ৰাস্তা আৰু আপোনালোকে দেখিব পাইছে না মানে এইখিনি এটা এনেকুৱা ভিউ পইণ্ট ন গোটেই পাইন গছে ভৰি আছে গোটেই পাহাৰটো আৰু ইয়াৰ পৰা মিনিমাম 60 কিলোমিটাৰ যাব আৰু 60 কিলোমিটাৰ গৈ পেলাই আপুনি ফিফি ফলছ পাম আৰু ফিফি ফলছৰ পৰা কাংচুৰি ফলছ পাম বাকীখিনি আপোনালোকে দেখাই আছোঁ আপোনালোকে মোৰ লগত থাকক ওপেনিং কৰা নাই জাষ্ট আমিয়ে ওপেনিং কৰিম বনাইহে আছে এতিয়ালৈকে বনাই পালোহি জেগাটো নাজানো ইয়াত কোনো চাইনবোৰ্ড টাইনবোৰ্ড নাই কিন্তু মিনিমাম আৰু চাগে 15 কিলোমিটাৰ আছে ফিফি ফলছলৈ চাওক না কিমান ধুনীয়া হয় ইয়াতে একচুৱেলি বৰষুণ নহয় এইটো কুঁৱলী হয় আপোনাৰ মই বেক কেমেৰা দেখাই আছোঁ ভালদৰে বহুত ধুনীয়া মানে আৰু এই ৰাস্তাডাল আপুনি চাব পাৰে ইমানেই ধুনীয়া কিবা চলাই ভাল লাগিছে অ'কে দেখাই আছোঁ আপোনাক ভালদৰে অকণ বহি লৈছোঁ আৰু কিবা এটা খাই বাৰবত বিস্কুট নিছিলোঁ বাৰবত বিস্কুট খাই আৰু বেলেগ একো খাই অহা নাই ইয়াকে খাই আছোঁ এতিয়া পানী কিবা কিবি খাই বৰ্তমান পাই পেলাই ফিফি ফলছ একচুৱেলি আমি বাইক চাইক তাতে থৈ আহিছোঁ আৰু এইফালেদি পানী বৈ আছে এইফালেদি আমি খোজকাঢ়ি যাব লাগিব 1 কিলোমিটাৰ নে 2 কিলোমিটাৰ খোজকাঢ়িব লাগে একদম পানী জোতা চোতা শেষ অথনিৰ পৰা খোজকাঢ়ি আহি আছোঁ বাট পোৱাগৈ নাই আৰু চাগে আমি আধা কিলোমিটাৰ পালেগৈ গৈ পেলাই চাগে আমি পাম বাকী ভাগৰ লাগি গৈছে চাব পাৰে ধৰক কুঁৱলী পৰি আছে ত' বৰষুণ নহ'লে কুঁৱলী টাইপৰ গোটেই বাকী কেনেকুৱা কি মই আগত অহা নাই বাৰু ত' আপোনালোকক মই দেখাই আছোঁ তাত গৈ আৰু আজি আৰু দুটা প্লেছত যোৱা কথা আছিলে চ' কাংচুৰি ফলছ আৰু ডাউকি বাট টাইম হয় নে নহয় নাজানো কাৰণ এইটোৰ পৰা ওলাবই হোৱা নাই এতিয়া বাজিছে 11:30 কেইটা বজাত ওলাব পাৰোঁ ঠিক নাই আৰু যিখিনি দেখাম আপোনালোকক দেখাই যাম
আপোনালোকে এইটো দেখিছে ন, দুটা ষ্টেপ আছে, এটা ওপৰত এটা তলত। ধৰক কোনটোলৈ যাব পাৰি গম নাপাওঁ। চ' এনেকৈ গৈ সেইটো এইফালে ডাৱৰ সঁচাকৈ ধুনীয়া আৰু ওচৰত পালেগৈ চাগে আৰু মজা লাগিব। জাষ্ট মই ওচৰলৈ গ'লোঁ, গৈ পেলাই আপোনালোকক দেখাই আছোঁ, ওচৰলৈ গৈ পেলাই দেখাই আছোঁ কেনেকুৱা কি হয়। ব'লক। হৈছোঁ আমি কামচুৰি ফলছত। একচুৱেলি কামচুৰি ফলছত নাহোঁ বুলি ভাবিছিলোঁ, ঘপকৈ আমি ফিফি ফলছৰ পৰা আমি আহি কামচুৰি পালোঁ। চ' কামচুৰি ফলছলৈ অলপ নামি আহিব লাগে, ইয়াৰ ষ্টেপ বনোৱা আছে। চ' গৈ থাকোঁচোন, আপোনাক দেখাই আছোঁ অলপ। একচুৱেলি কামচুৰি ফলছত ফিফি ফলছতকৈ মানুহ বেছি আছে, আৰু ইয়াতে ধৰক বেছি খোজকাঢ়িব নালাগে যদিও ফিফি ফলছত বেছি খোজকাঢ়িব লগা হয়। চ' এতিয়া আমি পাৰ্কিং কৰি মেলি চব অলপ নামি আহিছোঁ। দেখিছে পিছফালে এই চিৰি টাইপৰ এনেকৈ বনাই দিছে, তাতে গৈ আছোঁ তলত কেনেকুৱা কি হয়। মই ফাৰ্ষ্ট টাইম আহিছোঁ কামচুৰি ফলছত, আপোনালোকক দেখাইছোঁ তলত কেনেকুৱা কি হয়। এয়া দেখিছে নহয়, এনেকুৱা অলপ ষ্টেপ বনোৱা আছে। ধৰ অলপ তললৈ নামি যাব লাগে, মেইন ওপৰৰ পাহাৰটোৰ পৰা তললৈ। একচুৱেলি ৱাটাৰফলটো তলত আছে। চ' এনেকুৱা ষ্টেবিলিটি গৈ থাকিব লাগে। কিন্তু এটা আছিলে আমি হেৰিয়ত পোৱা নাছিলোঁ, ফিফি ফলছ। ইমান ধুনীয়া চাওক না, ৰামধেনু ওলাই আছে এইফালে। চ' ৰ'দ পৰি আছে কাৰণে ৰামধেনুটো ওলাই আছে এইফালে। চ' সঁচাকৈ ধুনীয়া। আপোনালোকে কামচুৰি ফলছত আহিব যদি জয়ন্তীয়া হিলছৰ আহে, সঁচাকৈ ধুনীয়া। ডাউকি এতিয়া ব'ট ৰাইডিং কৰি আছোঁ। জাষ্ট আহি পাইছোঁ, জাষ্ট বাটত ভিডিঅ' কৰিব নোৱাৰিলোঁ, ৰাস্তাটো অলপ প্ৰব্লেম আছিলে, বেয়া আছিলে। চ' এতিয়া গৈ আছোঁ আমি এইফালে, এই ডাউকি ৰিভাৰ ওপৰত এখন ব্ৰিজখন আমি ইটো পাৰা দি আহি এনেকৈ পাৰ হৈ পেলাই আহিছোঁ। ব'লক আপোনাক দেখাই। একচুৱেলি মই মানে এনেই এবাৰ ট্ৰাই কৰি চালোঁ, কেনেকুৱা লাগে। ইয়াতে মানে ৱেডাৰটো ধুনীয়া, ইমানেই ফিল লাগিছে। একচুৱেলি বেছি পোহৰ হ'লে মানে ভাল নালাগে। এতিয়া মানে আবেলি হৈ গৈছে ন, ইমান বহুত বঢ়িয়া লাগিছে। আৰু এইফালে দেখিছে, এইফালে হৈছে বাংলাদেশ হয়, আৰু যিখিনি মানুহ দেখিছে চব বাংলাদেশৰ মানুহ লাগে। চ' আমাৰ এইফালে হৈছে অসম, এইফালে হৈছে বাংলাদেশ। আৰু ইমানখিনি মই আপোনালোকক দেখাইছোঁ, আৰু বেছি দেখাই আপোনালোকে চাই আছে। ত' এই যিটো পাহাৰ দেখিছে, এই পাহাৰটো হৈছে জয়ন্তীয়া হিল, আৰু ইফালে যিটো আছে সেইটো হৈছে কাজি হিল। আৰু এইফালে যিমানখিনি মানুহ দেখিছে চব বাংলাদেশৰ হয়। এতিয়া বৰ্ডাৰটো আমি যাব নোৱাৰোঁ, বৰ্ডাৰটো যাব পাৰোঁ জানো? এই বৰ্ডাৰৰ ফালে যাব নোৱাৰোঁ একচুৱেলি, কিবা পাছ লাগে বা কিবা লাগে। বা তেতিয়াও আপোনালোকে নদীখনৰ ইপাৰে দুইটা বেলেগ বেলেগ।